নমস্কাৰ দিবলৈ লৈছো 26 অক্টোবৰ সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ সমূহ দৰ্শকসকলৰ বাবে জনাই যাম আমাৰ প্ৰতিটো গুৰুত্বপূৰ্ণ খবৰ আমি প্ৰথমতে দিবলৈ লৈছো আমাৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ অৰুণোদয় 3.0 ৰ অধীনত 37 লাখৰো অধিক হিতাধিকাৰী হ'ব লাভান্বিত ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ড থকা হিতাধিকাৰী সকলৰ বাবে জনাই আছো এটা ভাল খবৰ যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনেহলে আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা আৰু হিতাধিকাৰী চিনাক্তকৰণ কোনে কোনে লাভ কৰিব অৰুণোদয় আঁচনি 3.0 ৰ সুবিধা ইয়াতে কোৱা হৈছে ক নম্বৰত এটা পৰিয়ালে অৰুণোদয় 3.0 ৰ অধীনত সুবিধা লাভ কৰিবলৈ 18 বছৰ ঊৰ্ধ্বৰ মহিলাক মনোনীত কৰিব লাগিব 2 নম্বৰত কৈছে অৰ্থাৎ খ নম্বৰত কৈছে যদি কোনো পৰিয়ালত দিব্যাংগ ব্যক্তি থাকে তেন্তে সেই পৰিয়ালে লিংগ নিৰ্বিশেষে তেওঁক হিতাধিকাৰী হিচাপে মনোনীত কৰিব লাগিব তাৰ পিছত যোগ্যতাৰ চৰ্তাৱলী চৰকাৰৰ ফালৰ পৰা কিছুমান চৰ্ত বান্ধি দিয়া হৈছে এই চৰ্তসমূহৰ ভিতৰত যিসকল লোকে পৰিব সেই সকলেহে লাভ কৰিব অৰুণোদয় আঁচনি 3.0 ৰ সুবিধা তাৰ পিছত কি যোগ্যতা ইয়াতে দিয়া হৈছে আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আধাৰ সংযুক্ত বৈধ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক প্ৰথমতে যিজন মহিলাৰ নামত অৰুণোদয় আঁচনি হ'ব বা অৰুণোদয় আঁচনি লাভ কৰিব সেই মহিলা প্ৰথমতে হ'ব লাগিব অসমৰ স্থায়ী বাসিন্দা তাৰ পিছতে কোৱা হৈছে আধাৰ সংযুক্ত বৈধ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক তাৰ পিছত ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডখন লিংক থাকিব লাগিব আৰু এইটো বাধ্যতামূলক কৰা হৈছে তাৰ পিছত অন্তৰ্ভুক্তিৰ চৰ্তাৱলী আবেদনকাৰীৰ তলত দিয়া যিকোনো এটা যোগ্যতা থাকিব লাগিব ইয়াতে বহুকেইটা যোগ্যতাৰ কথা আলোচনা কৰা হৈছে তো প্ৰথমতে কৈছে বিধৱা অবিবাহিতা বয়সটো দিয়া হৈছে ইয়াতে 45 ইয়াৰ্স অৰ্থাৎ 45 বছৰ তো ইয়াতে বিবাহ বিচ্ছেদ আৰু অকলশৰীয়া মহিলাই লাভ কৰিব অৰুণোদয় 3.0 ৰ সুবিধা তাৰ পিছতে কৈছে লিংগ নিৰ্বিশেষে দিব্যাংগ ব্যক্তিও এই আঁচনিৰ সুবিধা লাভ কৰিব তাৰ পিছত কোৱা হৈছে চৰকাৰী পঞ্জীয়নভুক্ত বৃদ্ধাশ্ৰমত থকা মহিলা তথা ৰোগীয়া মহিলা তাৰ পিছতে কোৱা হৈছে পৰিয়ালৰ উপাৰ্জনক্ষম ব্যক্তিগৰাকী বৃদ্ধ অথবা দিব্যাংগ হলে তেনে ঘৰৰ মহিলাই লাভ কৰিব অৰুণোদয় 3.0 ৰ সুবিধা তাৰ পিছতে কোৱা হৈছে HIV চেৰিব্ৰেল পালসি কুষ্ঠ অটিজম এই ধৰণৰ বেমাৰত ভুগি থকা মহিলাও লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা তাৰপৰে আইহীন পৰিয়ালৰ মহিলা ভিক্ষাৰে জীৱন নিৰ্বাহ কৰা মহিলা তাৰ পিছত ইয়াতে বহুকেইটা চৰ্তাৱলী দিয়া হৈছে যে যিকোনো এটা যোগ্যতাৰ ভিতৰত থকা মহিলাই লাভ কৰিব অৰুণোদয় 3.0 ৰ সুবিধা আৰু ৰাজ্যত অতি সোনকালে আৰম্ভ হ'ব অৰুণোদয় 3.0 ৰ আবেদন প্ৰক্ৰিয়া তাৰ পিছত কোৱা হৈছে অন্তদয়া অন্য যোজনাৰ মহিলা হিতাধিকাৰী তাৰ পিছতে কোৱা হৈছে মুঠ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাতকৈ কম হোৱা পৰিয়ালৰ মহিলা তো দৰ্শকসকল যিসকলৰ এই চৰকাৰে বান্ধি দিয়া চৰ্তসমূহৰ ভিতৰত যিসকল মহিলাই পৰে সেই সকল মহিলাইহে লাভ কৰিব অৰুণোদয় আঁচনি 3.0 ৰ সুবিধা গতিকে আপুনিও যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনেহলে আপুনিও ৰেচন কাৰ্ডৰ জৰিয়তে অৰুণোদয় আঁচনিৰ লাভ কৰিব আৰু অৰুণোদয় আঁচনিৰ যোগেদি আপুনি মাহিলী 1250 টকাকৈ লাভ কৰিবলৈ সক্ষম হ'ব জ্ঞানপাপী মছজিদ গোচৰত মুখ থেকেছা হিন্দু পক্ষৰ আবেদন খাৰিজ বানাৰসী আদালতৰ মছজিদৰ ভিতৰত খননৰ বাবে আবেদন নস্যাৎ জ্ঞানপাপী মছজিদৰ ভিতৰত শিৱলিংগ আছে বুলি দাবী কৰিছিল হিন্দু পক্ষই যাৰ বাবে খননৰ অনুমতি বিচাৰি আদালতত বিচাৰিছিল আবেদন আদালতৰ ৰায় জ্ঞানপাপী মছজিদত নহব কোনো ধৰণৰ সাৰ্ভে আদালতৰ ৰায়ৰ পাছতে উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ সিদ্ধান্ত লৈছে হিন্দু পক্ষই 30 দিনৰ ভিতৰত উচ্চতম ন্যায়ালয়ৰ পুনৰ আবেদনৰ সিদ্ধান্ত গ্ৰহণ চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত বিজয় শংকৰ ৰাষ্ট্ৰগীয়ে জৰীপৰ বাবে আদালতত কৰিছিল আবেদন জ্ঞানপাপী মছজিদ গোচৰত মুখ থেকেছা খালে হিন্দু পক্ষই দিবলৈ লৈছো দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ 27 অক্টোবৰত চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা আৰু মাজত মাত্ৰ কেইটামান ঘণ্টা তাৰ পিছতে ৰাজ্যত অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষা নিযুক্তি পৰীক্ষাৰ বাবে কৰ্তন হ'ব ইণ্টাৰনেট সেৱা পুৱা 8 বাজি
30 মিনিটৰ পৰা বিয়লি 4 বজালৈ কৰ্তন হ'ব ইণ্টাৰনেট সেৱা। ৰাজ্য চৰকাৰে জাৰি কৰিলে জাননী, সুকলমে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে এই পদক্ষেপ লৈছে চৰকাৰে। 28খন জিলাত অনুষ্ঠিত হ'ব এই নিযুক্তি পৰীক্ষা। পৰীক্ষাৰ্থীসকলে মানিব লাগিব 9টা নিয়ম। পুৱা 9 বজাৰ পৰা 11:30 মিনিটলৈ অনুষ্ঠিত হ'ব পেপাৰ 1ৰ পৰীক্ষা। 1:30 বজাৰ পৰা 4:30 বজালৈ অনুষ্ঠিত হ'ব পেপাৰ 2ৰ পৰীক্ষা। পৰীক্ষাৰ অন্তত লৈ যাব পাৰিব প্ৰশ্ন কাকত আৰু পৰীক্ষাৰ শেষত শিক্ষাৰ্থীসকলে লৈ যাব পাৰিব প্ৰশ্ন কাকত। পৰীক্ষা আৰম্ভ হোৱাৰ সময়ত নিজৰ OMR শ্বীট পৰীক্ষা কৰক। পৰীক্ষাৰ সময়ত OMR শ্বীট প্ৰতিজন শিক্ষাৰ্থীয়ে নিশ্চিত হৈছিলে নাই OMR শ্বীট জমা হ'লনে নাই সেয়া নিশ্চিত কৰক। OMR শ্বীটত নাম আৰু ফটো নাথাকে, কেৱল ৰোল নম্বৰ উল্লেখ থাকিব। পৰীক্ষাৰ শেষ হোৱাৰ পাছত ৱেবছাইটত OMR শ্বীট আৰু উত্তৰ বহী আপলোড কৰা হ'ব। মুঠ 42টা বিভাগৰ 5023টা পদৰ বাবে অনুষ্ঠিত কৰা হ'ব এই চতুৰ্থ বৰ্গৰ পৰীক্ষা। মহিলা পৰীক্ষাৰ্থীক তালাচী চলোৱাৰ ক্ষেত্ৰত বিশেষ প্ৰচেষ্টা। মহিলা পৰীক্ষাৰ্থীক তালাচী চলোৱাৰ ক্ষেত্ৰত বিশেষ প্ৰচেষ্টা চলোৱা হ'ব কাইলৈৰ দিনটোত। অতিৰিক্তভাৱে নিয়োগ কৰা হৈছে আশা আৰু অংগনবাড়ী কৰ্মী। সংবাদ মেল পাতি ঘোষণা নিযুক্তি